শুনাচোন হা একাপ চাহ বনোৱা মোৰ অফিচ যাবলৈ হ'ল বনাও ৰবা অঁ সেইজনী গ'ল এতিয়া তাইক কল এটাকে কৰোঁ হেল্ল' হেল্ল' কোৱা আজি যে ৰাতিপুৱাই ফোন কৰিলা কথাটো কি I have a surprise for you. সারপ্রাইজ কোৱা না আই কান্ট ওয়েট Okay বাবা okay তোমাৰ বাবে এটা নেকলেছ বনাইছোঁ তুমিতো জানাই how much I love you ইয়েস আই নো এতিয়া কোৱা কেতিয়া দিবা নেকলেছযোৰ wait আহি আছোঁ এতিয়াই ওকে আই এম ৱেটিং কোন হয় কাৰ লগত ইংলিছত ইমান কথা পাতি আছিলা কি কথা পাতি আছিলা মই ইংলিছ বুজি নাপাওঁ বুলি পুৰা ইংলিছ জাৰি আছিলা মই শুনিছোঁতো তুমি আই ভেলিউ বুলি কৈছিলা মই জানো কোনোবা ছোৱালীয়ে আছিল তুমি মোক সন্দেহ কৰিছা আৰু লাহে লাহে সোধা এটা এটাকে সোধা একেলগত ইমান গাল প্ৰশ্ন আৰে ঐ প্ৰেছাৰ উঠিব কি লাহে লাহে হা গোটেই দিন মই তোমাৰ সেৱা কৰোঁ মই তোমাৰ বাবে ভাল ভাল খানা বনাওঁ তোমাৰ কাপোৰ কানি ধুওঁ আৰু তুমি বেলেগ ছোৱালীক আই ভেলিউ কৈছা আৰু কিবা গিফ্ট দিম বুলিও কৈছা এয়াই মোৰ ভাল পোৱাৰ ফল ওলাল আৰে মই এইবোৰ দেখা আগতে মৰি নগ'লো কিয় নাকান্দিবা না তুমি মোক ভুল বুজিছা অ' মই মোৰ বছৰ ৱাইফৰ লগত কথা পাতি আছিলোঁ সেইজন বছ যাৰ বাবে তুমি আৰু মই দুবেলা দুমুঠি খাব পাৰোঁ আৰু শুনা বছৰ ৱাইফে মোৰ পৰা এটা গিফ্ট বিচাৰিছিল মোৰ গুৰু হিচাপে মই ইমানখিনি কৰিব নোৱাৰোঁনে তেওঁৰ বাবে অঁ এতিয়া বুজিছোঁ কিন্তু তুমি আই ভেলিউ বুলি কিয় কৈছিলা আৰে তেওঁ মোৰ গুৰু হয় আৰু গুৰুক আই ভেলিউ মানে আই লাভ ইউ ক'বই পাৰি ইমান সন্দেহ কৰা তুমি বেয়া নাপাবা ইংলিছত জানো কি বুলি কয় আই এম চেউৰি ৰ'বা চাহ অকণ আনো আৰু শুনা এটা কথা ভালটো মই তোমাকেই পাওঁ তেওঁ মোৰ বছৰ ৱাইফ হয় ন হেল্ল' কোন আছিল তোমাৰ লগত তুমিতো কৈছিলা তুমি ছিংগল আছা এতিয়া এইবোৰ মই কি শুনিছোঁ আৰে আৰে শুনা একো শুনিবলৈ নাই আৰে আৰে শুনা তো ছি ঘৰত বহিয়ে থকাৰ পাছতো বেলেগ ছোৱালীৰ লগত কথা পাতিবলৈ লাজ লগা নাই Get lost and don't even try to contact me, okay? কেলা গ'ল মালজনীও গ'ল কেলা চব কেলা এইজনীৰ কাৰণে কাৰ যে মুখখন চাই ৰাতিপুৱা শুৱাৰ পৰা উঠিছিলোঁ অঁ কেলা ৰাতিপুৱা তোৰ এইজনীকে চাই শুৱাৰ পৰা উঠিছিলোঁ কপাল কেলা এইটো এতিয়া নেকলেছযোৰ কি কৰোঁ এইজনীকে দি দিওঁ তাৰ মুখ দেখি খোৱাৰ পৰা উঠিছিলোঁ আৰু মাইকীক ফোন নকৰোঁ ইমান দূৰে মাৰিছে আপোনালোককো কৈছোঁ ঘৰত মাইকী থাকিলে বেলেগ মাইকী ফোন নকৰিব নহ'লে মোৰ দৰে
এনেকুৱা হ'ব।